সবেলু এবে আসন গ্রহণ করি সভার মানৰ বৃদ্ধি কৰক। প্ৰণাম পিতৃদেৱ। হে ব্ৰহ্মাদেৱ, দক্ষৰাজৰ আগমনে যজ্ঞচন্দ্ৰ সম্পূৰ্ণ হ'ল। একে মহাযজ্ঞ আৰম্ভ হেতু আদেশ কৰোঁ। হে দেৱী দেৱ তিৰোচন তুহু দেৱৰ মধ্যে প্ৰধান তুহাৰি সন্মতি হইলে ঋষিগণক অহামু যজ্ঞ আৰম্ভ কৰিতে আজ্ঞা কৰক। গুণাদেৱ ঋষিগণক মুহুৰ অৱসৰ ভঙুৱা শিৱক যজ্ঞে মাতা কি কাৰণ ভিক্ষাৰীৰ বেশ ধৰি বোলাৱে দেৱত্ব বাক্য চাম্ৰ পিনি পুৰে সভাৰ মুণ্ডমালা ভূমি মহানে ভময় মানৱ সন্মান শিৱে কিছু নুবুজয় বিকাশকময় কন্যাদান দিলো প্ৰাণ সমসতিকময় নিগমে মাৰি সহা সদবগে মুখ কৰে সন্মান জামাতা শুই শিৱে শিৱসেন ধূৰ্ত দেৱ নাহি প্ৰয়োজন নলাগয় অজ্ঞাতাৰ হামু বিত্তমান নুবুলাহা দক্ষৰাজ এনু অৱচন তলুক্কৰ পূজ্য মহাদেৱ তিলোচন ব্ৰহ্মা বিষ্ণু মহেশ দেৱ মধ্যেখাৰ হেন মহেশক নকৰা তিৰস্কাৰ অকাৰণে কৰা হবে শিৱক পূজন বুলি কৰে হৰিৰে মাৰ্জন হেন বিভৎসজনক পূজে পুৰা পুত্ৰ দক্ষৰাজ বহু ৰজগুটি ক্ৰোধ সম্বোধন কৰা শংকৰ পুত্ৰ সৃষ্টি স্থিতি প্ৰণয়নৰ তিনি অধিকাৰী বিশেষত শিৱহুৱে সংহাৰণৰ পায় শংকৰ বিদুষ্ট হইলে হৈবে অথন্তৰ হেন জানি শিৱক হবে পূজে নিৰন্তৰ নকৰিবা পিতাউৰ শংকৰ বখান তজু বাক্যে শংকৰক দিলো কন্যাদান সেই দুখে পাইলো আজি যত অপমান জীৱন্ততে হইলো মই মৃত অপমান লাজমানয়তো ভঙুৱা শংকৰ কেলমতে হৈ শিৱ দেৱ মধ্যেখান শংকৰক লাগিদৰ নকৰা সজ্জন মূৰ সাক্ষাৎ শিৱ দেৱ ঋষিগণ মুহুৰ অৱসৰ দেৱ
কেন বিনা কমি নব তুহু ভালো মতে জানো হে নজানে এক অসুবিধা নদিয়া সৃষ্টিৰ ৰক্ষা কৰ তুহাৰ বিনা সম্পূৰ্ণ মোচন কেহু নাহি